Hi everyone, welcome back to my channel Raj Vlog. ইয়াৰ আগতে মই আপোনালোকক দেখাইছিলোঁ কিছুমান ভিডিঅ' মানে এটা ভিডিঅ'। তো আজি এইটো হৈছে নেক্সট ভিডিঅ'। তো নেক্সট ভিডিঅ'ত মই আজি দেখাবলৈ বিচাৰিছোঁ এজন মোৰ খুব ভাল বন্ধু। তেওঁ কেনেকৈ নিজকে মানে খেতি মাটিত নিয়োজিত কৰি কেনেকৈ দুটকা উপাৰ্জন কৰিব পাৰিছে তাকে মই দেখাবলৈ ওলাম আজি। তো তেওঁলোকৰ ফাৰ্মখন অলপ এই দূৰত আছে। তেওঁ গৈ আছে এই নদীখন এখন আমাৰ গাঁৱৰ নদী। এই নদীখন আমি পাৰ কৰি তালৈ যাব লাগিব। গতিকে আমি তাতে লগ পাম, তেওঁলোকৰ কথা পাতিম, তেওঁ মানে কেনেকৈ ধৰণে কামবিলাক কৰি আছে। ঠিক আছে, গৈ আছোঁ আমি এতিয়া আমি নদীখন পাৰ হ'ম। তেওঁৰ ফাৰ্মলৈ যিহেতু আমি আহি আছোঁ, গতিকে ৰাস্তাতে আমি নদীখন পাৰ হৈয়ে তেওঁৰ ফাৰ্ম পাম এতিয়া। গতিকে এই নদী কিনাৰত এটা ধুনীয়া শিৱ মন্দিৰ আমাৰ গাঁৱতে আছে, এটা বহুত ধুনীয়া শিৱ মন্দিৰ। ইয়াৰ এটা নেচাৰেল যোনটো এনভাইৰনমেণ্টটো বহুত ধুনীয়া। আপোনালোকে চাওকচোন, এবাৰ মই দেখাইছোঁ আপোনালোকক, বহুত ভাল লাগে। এইটো আমাৰ শিৱ মন্দিৰ। ইয়াতে আমাৰ শিৱ পূজা কৰা হয় আৰু চবেই ইয়াতে একত্ৰিত হৈ শিৱ পূজা কৰে। চাওকচোন আপোনালোকে, এই আমি পালোহি তেওঁৰ ফাৰ্মখনৰ সন্মুখতে মই থিয় হৈ আছোঁ। মই আপোনালোকক ভিউটো দেখাম, গোটেই ভিউটো দেখাম, আপোনালোকে চাব এবাৰ ফাৰ্মখন। এয়া চাওক, তেওঁ ধুনীয়াকৈ এটা চাংঘৰ সাজিছে ৰাতি থাকিব পৰাকৈ, আৰু ইয়াতে মানে ঘৰটোত থাকি তেওঁলোকে কাম আৰম্ভ কৰি আছে। বৰ্তমান ঘৰটো নতুনকৈ বনাইছে, পাছত ইয়াতে থাকি তেওঁ কামবিলাক চোৱা চিতা কৰিব ইয়াৰ পৰা। ইয়াতে কিবা কিবি মানে ধৰক চৰাই চিৰিকটি নহ'লেও গৰু ছাগলী আহে, এইবিলাক খায়। গতিকে মানে খাই পেলাই, গতিকে এইবিলাক ইয়াত থাকি তেওঁ ৰক্ষণাবেক্ষণ দিব বস্তুবিলাক। এয়া তেওঁৰ তিয়ঁহ লাগি আছে, ইয়াত তিয়ঁহৰ গছ। এয়া লাহেকৈ মই আপোনাক জুমত কৰি দেখাইছোঁ লাহেকৈ। এয়া চব লাইনকৈ তিয়ঁহ লাগি আছে, খুব ধুনীয়াকৈ কৰিছে তেওঁ। ইয়াত তিয়ঁহ খুব ধুনীয়াকৈ তিয়ঁহ লাগি আছে, মানে একেবাৰে ফ্ৰেছ খাদ্য। ইয়াত কোনো সাৰ জাবৰ নাই। ইয়াত ধৰক কৃত্ৰিম সাৰ একো নাই, ইয়াত জাষ্ট গোবৰ আৰু মাটিৰ পৰা যি সাৰ পাইছে সেয়ে ডাঙৰ হৈছে। বহুত ধুনীয়াকৈ লাগিছে। ইয়াত তিয়ঁহৰ খেতি। এয়া চাওক, ইয়াত তিয়ঁহ, এয়া আপোনাৰ তিতাকেৰেলা লাগিছে। তিতাকেৰেলা আজি ছিঙিলে বোলে তেওঁ ইয়াৰ পৰা। তিতাকেৰেলা এনেকৈ লাগিছে, আৰু আছে তিতাকেৰেলা এইফালে আছে বেলেগকৈ। এয়া দাংবডি, আপোনাৰ পিছফালে তিতাকেৰেলা গছ আছে। এয়া আপোনাৰ তিতাকেৰেলা খেতি। এয়া চাওক, ধুনীয়া ধুনীয়া তিতাকেৰেলা। এয়া চাওক তিতাকেৰেলা খেতি। এয়া দাংবডি, যিটো আমি আমাৰ গুৱাহাটীৰ ফালে লেচেৰা মাহ বুলি কয়। এয়া দাংবডি লাগিছে। এয়া আপোনাৰ ভেন্দিৰ গছ ধুনীয়াকৈ হৈছে ভেন্দিৰ গছ। এয়া আপোনাক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া ভেন্দি ফুলিছে, আৰু ভেন্দি লাগিব, খুব সোনকালে লাগিব। বহুত ধুনীয়াকৈ তেওঁ পৰিপাটিকৈ লাইনকৈ ৰুই পেলাই তেওঁ কৰিছে। এয়া খুব ধুনীয়াকৈ কৰিছে। একদম সেই লাষ্টত বগা য'ত দেখিছে, লাষ্টত তেওঁ ইয়াত পূৰা ভেন্দিৰ খেতি। তেওঁ এয়া ভোল কৰিছে, ভোলৰ খেতি। ভোল গছ হৈছে, আৰম্ভ কৰিছে জাষ্ট। ভোলৰ খেতি, ভোল গছ। ইয়াতো তেওঁ কৰিছে ভেন্দিৰ খেতি, লাইনকৈ ভেন্দিৰ খেতি বহুত দূৰলৈকে আছে। এই নতুনকৈ দিয়াটো গজিছে লাহে লাহে। তো ফাৰ্মখন আচলতে বহুত দীঘলীয়া, ইমান দূৰ যাবলৈ বহুত ৰ'দো দিছে, বহুত দূৰ যাব লাগিব আমি। গতিকে দেখালে বহুত টাইম লাগিব মই দেখাবৰ কাৰণে। তো মই আপোনালোকক থ্ৰুতে দেখাইছোঁ কিমান কি কৰি আছে। এয়া আপোনাৰ আপোনাৰ তিতাকেৰেলা কৰিছে। তো পিছলৈ আৰু জলকীয়া গছ আছে, আৰু কিবা কিবি ভোট জলকীয়া এইবিলাক কৰিছে। এয়া আপোনাৰ দাংবডি কৰি আছে। এই চাং পাতি লাইনকৈ কৰিছে। আপোনাৰ ফুল ভিউটো মই এবাৰ দেখাইছোঁ ঘূৰাই পকাই, এবাৰ ভালকৈ চাওক। বহুত ধুনীয়াকৈ ছিষ্টেমেটিকলি কৰিছে তেওঁ। এতিয়া আমি তেওঁৰ পৰা জানিম কেনেকৈ ষ্টাৰ্ট কৰিলে, ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছে, বেনিফিট কিমান হৈছে, কিমান পাইছে, কিবা লাভ হৈছে নাই। গতিকে তেওঁৰ পৰা আমি কথা পাতিম এতিয়া। তেওঁ ফাৰ্মখনত খুব ধুনীয়া নাম এটা দিছে। নামটো হৈছে আপোনাৰ মহাদেৱ কৃষি ফাৰ্ম। গতিকে তেওঁ ইয়াতে বহুত কিবা কিবি লগাইছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এবাৰ চাব ভালকৈ, এটাকে বস্তুকে দেখাম। তেওঁ আচলতে নতুনকৈ আৰম্ভ কৰিছে ফাৰ্মখন, বেছি দিন হোৱা নাই, 2-3 মাহমান হৈছে। 2-3 মাহৰ পৰা কষ্ট কৰি তেওঁ খুব কষ্টৰে ফাৰ্মখন মানে চলাই আছে। মই দেখাম আপোনালোকক এতিয়া। এয়া চাওক, তেওঁ কেনেধৰণে মোৰ লগৰজন, তেওঁ আপোনালোকক ক'ব এতিয়া কেনেধৰণে তেওঁ ষ্টাৰ্ট কৰিছিলে আৰু তেওঁ কেনেধৰণে লাভৱান্বিত হৈছে। যদি আপুনি কওকচোন, প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন আপুনি। মোৰ নাম ৰিদীপ বৰা। হয়, ঘৰ মোৰ বোকাখাট। আৰু তেওঁ আপোনাৰ ফাৰ্মখন মানে ঘৰৰ পৰা কিমান দূৰত আপুনি কৰিছে? 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ হ'ব।
হয় হয় এতিয়া আপুনি ইয়াত এনে কি ফচল লগাইছে এনে আপোনাৰ ফচলটো আৰু এতিয়া বাৰিষাৰ আপোনাৰ লাও জিকা ভেন্দি দাংবডি এনেকৈ কৰি সকলোৰে অলপ অলপ কৰা হৈছে আৰু হয় হয় তো আপুনি মানে ইয়াত কেনেধৰণে ফিল কৰে মানে এতিয়া আপুনি কি ধৰণে এই বস্তু ষ্টাৰ্ট কৰিছিলে কেনেকৈ ষ্টাৰ্ট কৰিছিলে আৰু মানে কি লাভান্বিত কিবা হৈছেনে ইয়াত লাভান্বিতটো বৰ্তমান এতিয়ালৈকে হোৱা নাই কাৰণ বহুতখিনি ইয়াত মানে কষ্ট কৰিছোঁ মানে খৰচো হৈছে বহুত যথেষ্ট হয় বৰ্তমান তো আপুনি আশাবাদী নে আপুনি যে লাভ আপুনি হ'ম কিয় নহ'ম কাৰণ সেইটোৱে আচলতে কষ্ট কৰিলে যত্ন কৰিলে ৰত্ন পায় বুলি কথা এষাৰ আছে গতিকে আমি কষ্ট যদি কৰি যাওঁ নিশ্চয় আমাৰ মানে হেৰি হ'বই ৰত্ন পামেই আমি কিন্তু সেই বস্তুখিনি আমি সুচাৰুৰূপে যদি কৰি যাব পাৰোঁ নহয় জানো গতিকে আপুনি আৰু এতিয়া আৰু বাৰু ভৱিষ্যত কিবা পৰিকল্পনা এইখিনি ফাৰ্ম লগাই আৰু আপুনি পিছফালেও মাটি আছে বুলি কৈছিলে আপুনি সেইখিনি কিবা কৰাৰ চেষ্টা কৰিছে নেকি কাৰণ এতিয়া নিজে যিমানখিনি পাৰিছোঁ কৰিছোঁ হয় আৰু পাৰিলে লাহে লাহে কৰিয়ে যাম শালি খেতিটো কৰিবই লাগিব এইফালে মাটি আছে বাৰু হয় হয় ঠিকে আছে বাৰু দিয়ক আৰু এতিয়া আপুনি আমাৰ এই দৰ্শক আপুনি আপোনাৰ কৃষি কৰ্মৰ যোগেদি কিবা ক'ব বিচাৰে নেকি আপুনি দৰ্শকে যে চাই আছে যে কৃষি কৰ্মত যে কিবা লাভ এটা হ'ব নে নহয় তো সেইখিনি কথা আৰু আপোনাৰ ফিলিংছটো কি মানে আপুনি মানে খুবেই ভাল পাইছেনে নে আপুনি মানে কৰি পেলাই কেনেকুৱা লাগিছে আপোনাৰ কৰি কেনেকুৱা ফিল হৈছে মানে কৰি পেলাইতো বহুত আনন্দ পাইছোঁ নহয় জানিবলৈ পাওঁতে আপোনাৰ দোকান এখনো আছে বুলি শুনিছোঁ কিন্তু আপুনি মানে কোনটো কামত কেনেকুৱা ভাল পাইছে মানে আপুনি দোকানতো বাৰু ঠিকে আছে কিন্তু মানে ইয়াত বেছিহে মই আনন্দ পাইছোঁ মানে হয় আপোনাৰ নিজৰ ফিলিংছটো মানে বেছি আনন্দ লাগে ফল এটা যেতিয়া আপোনাৰ পুলিৰ পৰা গুটিৰ পৰা হয় হয় নিজৰ বাচ্ছাৰ দৰে মানে হয় হয় বেছি আনন্দ মানে আৰু নেচাৰেল পৰিৱেশ তাত এটা শান্তিটোও লাগে হয় হয় কোনো মানে হেৰি নাই হয় হয় ঠিকে আছে বাৰু মই কথা পাতি আছোঁ আৰু এয়া আমি আকৌ মই তেওঁৰ ওচৰলৈ আহিছোঁ মানে তেওঁক মই আপোনাক মই সুধিব বিচাৰিছোঁ যে মানে এতিয়া আপুনি দৰ্শকক কিবা ক'ব বিচাৰিবনে যে কৃষি কৰ্মৰ যোগেদি আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ দুআষাৰমান আপুনি কওক আপোনাৰ ফালৰ পৰা কৃষি কৰ্মটো লাহে কৰিলে মানে হয় এতিয়া বজাৰত যিবিলাক মানে চব্জি বিক্ৰী কৰা হয় সকলোৱে যদি কৰে এনেকৈ অলপ অলপকৈ হয় হয়তো চব্জি নিজৰ কৰিলে মানে ভাল ফচল খাবলৈ পাব হয় সুস্থ অৰ্গেনিক হয় অৰ্গেনিক হ'ব মানে এতিয়া সম্পূৰ্ণ মই অৰ্গেনিকেই কৰিছোঁ বৰ্তমান হয় হয় মানে আপুনি গৰু গোবৰ দি কৰিছে হয় বাৰু গৰু গোবৰ মানে আচলতে সেইটোৱে আমি এতিয়া ধৰক এতিয়া চবেই বস্তুবিলাক এতিয়া কৰে কিন্তু তেওঁলোকে বাহিৰা সাৰ দিয়ে বা আপোনাৰ যিটো কৃত্ৰিম সাৰ বুলি কয় সেইটো তেওঁলোকে ব্যৱহাৰ কৰে তাৰ ফলত আমাৰ আজিকালি বিভিন্ন ধৰণৰ বেমাৰ ধৰক চুগাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেমাৰ হৈছে মানে তাৰ কাৰণে যিবিলাক বস্তু আগতে আমি শুনিবলৈ পোৱা নাছিলোঁ ধৰক আপোনাৰ কি নাম আছিলে এইটো চুগাৰ গতিকে বিভিন্ন ধৰণৰ বেমাৰ আমাৰ খোৱাৰ কাৰণে হৈছে গতিকে আমি যদি এইবিলাক কাম যদি আমি ভালকৈ কৰোঁ বা আমাৰ এনেকুৱা ধৰণৰ যদি ঘৰতে যদি এনেকুৱা ধৰণৰ ফাৰ্ম থাকে বা এনেকুৱা ধৰণৰ গাঁৱতে যদি কৰা হয় গতিকে চবৰ কাৰণে সুবিধা হ'ব নিশ্চয় চবেই আমি ভালকৈ মানে ভাল এটা খাদ্য খাই আমি মানে সুচাৰুৰূপে ভালকৈ জীয়াই থাকিব পাৰিম মানে নহয় জানো গতিকে ধন্যবাদ আপোনাক লগ কৰি ভাল লাগিলে আপোনাৰ বহুত দিনৰ পৰা ভাবি আছিলোঁ আপোনাৰ ফাৰ্মলৈ আহিম বুলি ভাল লাগিল লগ পাই আৰু এনেকৈ আপোনালোকে কৰি যাওক আপোনাৰ উন্নতি হওক যাতে আমিও এনেকৈ ফচল খাই থাকিব পাৰোঁ ভাল নহয় জানো ঠিক আছে বাৰু গতিকে আজিৰ ভিডিঅ'টো ইমানেই বেছি লম্বা নকৰোঁ বহুত ৰ'দ দিছে মানে মই কথাই ক'ব পৰা নাই বহুত ৰ'দ দিছে আৰু ভাল লাগিল তেওঁক লগ পাই তেওঁতে আপুনি দেখিলে কেনেধৰণে তেওঁ কষ্ট কৰি তেওঁ কামবিলাক কৰি গৈছে সুচাৰুৰূপে কৰি গৈছে আৰু গতিকে যদি এনেকৈ যদি চবেই যদি কৰি যায় মানে চবেইতো নোৱাৰিব কিন্তু মেইন কথা হৈছে যদি ভালকৈ যদি তেনেকৈ দুই এখন আমাৰ যদি ফাৰ্ম থাকে বা ফাৰ্মিং যদি কৰে আমাৰ বৰ্তমান যিখিনি উঠি অহা যুৱক যিসকলে এনেই সময় কটাই আছে তেওঁলোকৰ যদি মাটি বাৰী আছে অলপ হ'লেও বেছি নহয় 2-3 বিঘা যদি কৰিব পাৰে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব আৰু লগতে মানে মানুহৰ এই বেমাৰ আজাৰবিলাকো দূৰ হ'ব সেইটোৱে কথা আৰু গতিকে ধন্যবাদ আজিলৈ ইমানেই আকৌ নেক্সট ভিডিঅ'ত লগ পাম আকৌ নতুন এজনৰ সৈতে মই এইবাৰ বেছি কথা ক'বলৈ নাযাওঁ গতিকে নেক্সট আমি ভিডিঅ'ত লগ পাম এজন নতুন কিছুমান বস্তুৰ সৈতে গতিকে আজিলৈ ইমানতে ধন্যবাদ গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ